আজি কেইবাদিনো একেৰাহে বৰষুণ দি আছে। এইবছৰ বৰদাৰ বতৰ অলপ বেলেগ হৈছে। ইয়াত অলপ বৰষুণ দিলেই পানী হৈ ৰাস্তা বাট বন্ধ হোৱাৰ লগতে স্কুল অফিচো বন্ধ হয়। এইবাৰ অৱশ্যে বৰষুণটো বেছি। আমি চাৰিওটা মানে মই, মোৰ মানুহজন আৰু ছোৱালী দুজনী বহুত দিনৰ মূৰত দীঘলীয়াকৈ ঘৰত আছোঁ একেলগে। নিজৰ ভাল লগা কামবোৰ কৰিছোঁ, মনৰ কথা পাতিছোঁ। আমাৰ গৃহ মণিকাঞ্চনক সজাই তুলিছোঁ। অনাকাংক্ষিকভাৱে কেইটামান দিন ধীৰাজৰ অসুস্থতাৰ বাবে হস্পিটেলত থকাৰ পিছত এই দিনকেইটা আমাৰ কাৰণে অতি সুখৰ হৈ পৰিছে। আমি যেন এজনে আনজনৰ সংগ উপভোগ কৰিছোঁ। জীৱনটো আকৌ আগৰ দৰে সজাই তুলিবলৈ যত্ন কৰিছোঁ। জীৱনৰ প্ৰতিকূলতাক অতিক্ৰম কৰি সাহসেৰে আগুৱাই যোৱা যেন জীৱন যুঁজৰ অক্লান্ত সৈনিক। নিজৰ কামৰ মাজতে হিয়াই বহু দিনৰ মূৰত তাইৰ প্ৰিয় গান এটা ৰুহিয়ে গনপত উৎসৱৰ কাৰণে অনুশীলন কৰি থকা নৃত্য এটা কৰি আমাক দেখুৱালে। আবেলিলৈ আমাৰ মৰমৰ জীয়াবৌ আৰু মাধৱ দাদা আহিল আমাৰ ঘৰলৈ। আবেলিটো আৰু ধুনীয়া হৈ পৰিল। জীৱন অতি মনোৰম। এই ধুনীয়া দিনটোৰ এটা ভিডিঅ' বনাই সংৰক্ষণ কৰিলোঁ। ধন্যবাদ।